লেলু জীয়েপজনী ইমান ধুনীয়া অ'। মোৰো যদি এনেকুৱা জীয়েপ এজনী থাকিলে হয়। বাপেকে ইয়াক অলপ জ্বলাই লওঁ। ঐ পেটু ভাই, ক'ত যাৱ? এই মায়ে টিউচন এটা ঠিক কৰি দিছে, তাকে কৰিবলৈ যাওঁ। যা যা যা, তই আৰু টিউচন কৰি সময়বোৰ নিনিয়াই কি কৰিবি? আমাক দেখিছ নাই, গাৰ্লফ্ৰেণ্ডৰ লগত কিমান মস্তি টাইম স্পেণ্ড কৰি আছো। লেলু ভাই, তোক বাৰু দেখিছো। বেটা মোক গাত মাৰিব আহিছে। ৰহ, তোক এঠেকা দি আছো। তোৰ সুখবোৰ দেখি মোৰ বৰ ভাল লাগিছে উৰুষ্ট। তোক দেখি মোৰ মনলৈ চাৰি এটাহে আহিছে, শুনিবি নেকি? শুনা শুনা ভাই, মজা লাগিব। শুন তেনে। সুখৰ কাৰণে দুখ কুৰবান, হাঁহিৰ কাৰণে কান্দোন কুৰবান। বোলো সুখৰ কাৰণে দুখ কুৰবান, হাঁহিৰ কাৰণে কান্দোন কুৰবান, বন্ধুৰ কাৰণে জান কুৰবান, বন্ধুৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে বন্ধুৱে কুৰবান। ঐ পেটু, এইটো কিবা চায়েৰীয়ে হ'লনে? মোৰ গাৰ্লফ্ৰেণ্ডক লৈ এনেকুৱা চায়েৰী মোক আৰু নেক্সট কিন্তু নুশুনাবি। কেনে ভাই, মোক জ্বলাবলৈ আহিছিলি, পালিনে মজা? এই পেটটোক জোকাই নলবি। এতিয়ালৈ বাই বাই। ছাৰ আজি নাহিবই নেকি অ'? আজি ছাৰ নাহিলে সোনকালে গৈ পিতহঁতৰ পুখুৰীত বৰশী টোপাবগৈ লাগিব। ভালেই হ'ব দে। ছাৰ আহিলে। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং গুড মৰ্ণিং। ঐ পেটু, তই ঘৰত পঢ়া শুনা কৰিছনে নাই? ছাৰ কৰিছোঁ। হয়নে? বাৰু চাওঁচোন তই কিমান পঢ়িছ। মোক কচোন তই। এটা খৰাহিত 20টা আম আছিল, তাৰ ভিতৰত 4টা আম গেলিল, তেন্তে কেইটা আম থাকিল? এই ছাৰ, তেনেই সহজ। 20টা আকৌ। 20টা? 20টা কেনেকৈ থাকিব? ছাৰ, বেয়া হোৱা আমকেইটাতো আম হৈ থাকিব ন, থৰে না আপেল বনি যাব। বাৰু নেক্সট কুৱেশ্যন শুন। তই এনেকুৱা এটা জেগাৰ নাম কচোন য'ত বহুত মানুহ থকাৰ পাছতো তই তেনেই অকলশৰীয়া অনুভৱ কৰিবি। ছাৰ, এইটো আৰু সহজ প্ৰশ্নচোন। তেনে নক কিয় উত্তৰটো? ছাৰ, উত্তৰটো হ'ল পৰীক্ষা হল। ঐ পেটু, তোৰ উত্তৰ শুনি মোৰ ঘূৰাই গৈছে মোৰ। আৰু এটা লাষ্ট কুৱেশ্যন সুধিম, ভালকৈ ভাবি চিন্তি উত্তৰ দিবি। কচোন তই, টেন্স কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ ছাৰ। গুড, উদাহৰণ দি বুজাই কচোন। ছাৰ, কালি আপোনাৰ ছোৱালীজনীক দেখিছিলোঁ, এইটো হ'ল পাষ্ট টেন্সৰ উদাহৰণ। আজি ভাল পাওঁ, এইটো হ'ল প্ৰেজেণ্ট টেন্সৰ উদাহৰণ। আৰু কাইলৈ পলুৱাই লৈ যাম, এইটো হ'ল ফিউচাৰ টেন্সৰ উদাহৰণ। অলগত, মোৰ খং উঠাৰ আগতে তই ইয়াৰ পৰা গলি নে? হাই ফ্ৰেণ্ড, মই পেটু। দেখিছেনে বাৰু ছাৰে মোক কেনেকৈ খেদি দিলে? মইনো কি ভুল কৰিলোঁ ন? আপোনালোকে কওকচোন, মোৰ টেন্স উদাহৰণটো কি ভুল হ'ল নেকি? বাৰু, আজি আপোনালোকৰ আমাৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল? চন্দ্ৰামিতা ক্ৰিয়েশ্যন চেনেলটোৱে প্ৰতি সপ্তাহত এটা এনেকুৱা ভিডিঅ' আনি থাকিব, আপোনালোকে চাব দেই। আমাৰ ছাবস্ক্ৰাইবাৰ হ'লেহে আপোনালোকে সময়ত চাবলৈ পাব, গতিকে এতিয়াই ছাবস্ক্ৰাইব কৰি দিব দেই আমাৰ চেনেলটো, লগতে বেল আইকনটো বজাই দিব।